জব আপনার কথা এইকেইটা বলবম খাবার লো আমি কিমান প্ৰতিদিন যাই আছো কিমান লোক বহুত মানুহ আছে প্ৰতিদিন লাইন আছে তো হেল্ল' গাইজ কি খবৰ তো দেখিব পাইছে আপোনালোকে পুৰা কমলা কমলা ড্ৰেছ পিন্ধি লৈছোঁ তো আমি যাব ওলাইছোঁ বলবম তো আজি যাম আমি ক'ত যাম আপোনালোকক যাই কিনে দেখাইছোঁ ক'ত যাম নকওঁ তো আপোনালোকে ৰেডি হওক যাবাকলি আমাৰ লগত তো আজি বলবমত মানে কিনকে যায় কি আপোনালোকক চব দেখাম তো আপোনালোকে চাওক লগত আছে মোৰ হিমাংশু তো আমি এতিয়া আছোঁ বিল্লেশ্বৰ দেৱালয়ত তো ইয়াৰ পৰা আমি যাত্ৰা আৰম্ভ কৰিম তো গাইজ বলবম তো বলক এতিয়া আমি যাত্ৰাটো আৰম্ভ কৰোঁ তো সেই গাইজ নমস্কাৰ এণ্ড ৱেলকাম বেক টু মাই ইউটিউব চেনেল তুমিৰ লগত তো এতিয়া বলক আৰু আমাৰ এই বাহিৰত গোটেইকেইটা আছে আৰু এতিয়া হিমাংশুৱে আছে আৰু বাহিৰত আমাৰ বাকীকেইটা আছে এইকেইটাই আমাৰ এইকেইটাই আমি এইকেইটা গোটেইকেইটা যাম তো এতিয়া ধুনীয়াকৈ মন্দিৰৰ পৰা ওলছোঁ আৰু এখন আমাৰ গাড়ী তাতে আছে জব আপনাৰ এইকেইটা বলবম এইকেইটা চব তো এতিয়া আমি যোৱাৰ কাৰণে ৰেডি আৰু আজি মোৰ মোবাইলটো অনা নাই মোৰ মোবাইলটো নানিলোঁ তো হিমাংশুৰ মোবাইল দি বনাই আছোঁ হিমাংশু তোৰ মোবাইল দি বনাই আছোঁ কিবা কবি দোকান তো গাইজ বাগে আমাৰ যাত্ৰা আৰম্ভ বলবম তো বৰ্তমান আমাৰ যাত্ৰা আৰম্ভ এই বাগে বহি লৈছে তাত বলবম বলবম বাবা বিল্লেশ্বৰ কি জয় বাবা বিল্লেশ্বৰ কি জয় বলবম বলবম চলি আছে নাৰায়ণ পূজা চলি আছে ইয়াতে তো এৰে অলপমান ভোগ খাই যাব ক'লে আমাক তো গোটেইকেইটা ৰখলোঁ ইয়াতে তো এইকেইটা ৰখছোঁ পিছৰকেইটা উঠাই মানে গাইজ কেইটামান মানুহ বাচিছে না আমাৰ তিততকৈ তো এইকেইটা পিছফালে হয় তো ইয়াতে আছে তো এইফালে ভোগ দি আছে আৰু ড্ৰাইভাৰ হাই কৰি একবাৰ তো গাইজ ইয়াত আহি গ'ল আমাৰ নাৰায়ণ পূজাৰ ভোগ তো খাই যাম তো গাইজ মজা আহিছে খাইছা কেনে আহিছে কওঁ মুখে দি মাত কেনে আহিছে অঁ তোক দেখি আছোঁ কওঁ সঞ্জিত গগন্দা কেনে আহিছে অঁ ইহঁতে বেঙা অকণমান নৰে অংকুৰ তই কিবা কবি দেখাই কেনে কওঁ কেনে আহিছে কওঁ এতিয়া খাই কেনে তো গাইজ ধুনীয়াকৈ ভোগ খাই কিনে আমি যাই থাকোঁ দিয়ক আমাৰ বুটত টপলাটো তোৰ পৰা বুট লৈ লওঁ অলপমান খাব লাগিব শুনি আছা মই গৈছোঁ দে তো মই বুট খাই ল'লোঁ সঞ্জিতে বুট লৈ আছে লওঁ এইকেইটা পিছত আছে আমাৰ দৈ বিলানী আৰু গাইজ ইনকে আমি যাই আছোঁ তো এইভাগে লেখা আছে নলবাৰী জালুকবাৰী কিমান বা আছে গম নাপাম যে অলপ যাই থাকোঁ এতিয়া আমি তো আৰু যাওঁতে মানে বেছি দেখাব পৰা নাই আন্ধাৰ হৈছে কি তো যি বাৰু নাই ইনকে গাড়ী পৰতে অলপমান দেখি আমি যাই আছোঁ তো অলপ যাই থাকোঁ এতিয়া আমি হাজো পালোঁ গাইজ তো যাই আছোঁ আমি উঠাই দেখছি না কিন্তু এইভাগে পাহাৰ আছে আন্ধাৰত তুমি দেখা নাপায় তো এইভাগে পাহাৰ আছে এই বাঘ আহিব পাৰে বোলে আমাৰ পিছফালৰ পৰা কৈ আছে তো আগত দেখি ধুনীয়াকৈ বাঁহ চাহ আছে অলপ মই হাই থাং ৰ'ব এই বাঁহ আৰু ইফালে মানে পাহাৰ ইফালে পাহাৰ এই আন্ধাৰত চাব নাই ইয়াৰ অলপমানো দেখা নাপায় দিয়ক এই যাই কিনে দেখি আছোঁ আকাশত বলক তো গাইজ আমি লোকেশ্যন আহি পাই গ'লোঁ আমি তো প্লাছ কৰিব লাগিব এতিয়া তো আমাৰ লোকেশ্যন আহি পাই গ'লোঁ তো এইফালে লেখা আছে ওপৰত দেখি শ্ৰী শ্ৰী থাৰেশ্বৰ মাজতে কি লেখা দেখা নাই শ্ৰী শ্ৰী থাৰেশ্বৰ দেৱালয় শিলগুৰি ওপৰত লেখা আছে অঁ সেই লেখা আছে শ্ৰী শ্ৰী থাৰেশ্বৰ দেৱালয় শিলগুৰি তো এইফালে গাড়ী গাইজ বলবম তো চব গাইজ এই পুৰা নাচি আছে আগতে পুৰা নাচি আছে দেখিছিলোঁ নাচা বন্ধ হ'লে নাচি আছে গাইজ তো এইফালে এনেকৈ যাব লাগিব আমি তো গাইজ আমি মন্দিৰৰ ভিতৰত সোমাই আহিলোঁ তো এয়া চব ভিতৰৰ দৃশ্য তো মানে এনেকৈ দেখি আছোঁ এয়া আমাৰ ইয়াত এটা দিছোঁ ৰ'ব মোক এটা গালি দিব মোক গালি দিব এই দিম ৰ মাই ভিডিঅ' বনাব দিছোঁ মোক তো আহি পালোঁ আমি আহিছোঁ থাৰেশ্বৰী তো আমি আহিছোঁ থাৰেশ্বৰী তো এইফালে চাব পাৰে তো এয়া
तो मंदिर गाइस तो लगे तुम बोल और हमारे कहता है इफाले सुदक तो गाइस বৰ্তমান আমি চেৰিৰ ওপৰত উঠি আছো গাইস তো এটা চেৰিত উঠি আছো আমি তো এফালে চাব পাৰে আমি যাই আছো পাহাৰৰ ওপৰত তো বলক চাই থাকো বলবম 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 চেৰি দেখিছিলা শিলে দিয়ে শিলৰে চেৰি তো চাব পাৰে লাৰিছে এই বহুত তলৰ পৰা আহিছোঁ গাইছ আৰু অলপ ওপৰত যাব আছোঁ আৰু তো বলক চাই থাকোঁ ওপৰত দিনে তো আগৰ দিন আকৌ দেখা নাপায় আন্ধাৰ হৈছে আগৰ দিন তো মোবাইলৰ ফ্লাছে যি দেখা পাইছে সেয়ে পোহৰ তো গাইছ আমি ওপৰত উঠি বহুত ওপৰত আহিলোঁ তো তলৰ পৰাই বহুত ওপৰত আহিলোঁ তো আৰু ওপৰত যাবাই আছে এই যাবাই আছোঁ দেখা নাপায় আন্ধাৰত ধৰি আমি যাই আছোঁ তো অলপ ৰখছোঁ অলপ গাইছ দিনত ধৰি দেখা পাইলোঁ আমি কিমান ওপৰত দিন যাই আছোঁ আৰু কিমান তলৰ পৰা কিমান ওপৰত গৈছোঁ তো আগৰ দিন সিভাগে লাইট দেখা পাইছে মানে পাই সেই খেলাখন মানুহৰ ঘৰ আছে তাতে বহুত তলত আছে তো আমাক এটা অলপ জিৰ' অলপ আহে এনেকৈ আছে তো কেইটামান আছে কেইটামান নৱজ্যোতি থাকাত ধৰিছে হা সঞ্জিত বম আছে তলত দিন চোৱা সেই এই ৰ'ব ফাৰ্ষ্ট অলপ জ্বলাই ভাত চাত দেখা নাপাব কি দেখি আছোঁ মানে এই হাই খেলাখন তাৰে মন্দিৰৰ সেই তলত দিন আমি বহুত ওপৰত আছোঁ তো সেই গম নাপায় এলা তো চাওক পুৰা লাইট আৰু ইভাগে থাকাত থচি বহি গৈছে তো গাইছ আকৌ দি আহি পালোঁ ৰ'ব এই ওপৰত মানুহ চব ভৰ্তি হৈছে বহুত মানুহ গাইছ আকৌ দিছে লাইন আছে পিছফালে লাইন তো আৰু গাইছ ওপৰত দিছে আৰু মানুহ আছে বাহিৰত তো তাতে পানী তুলি আছে তো তাকলে যাব চেষ্টা কৰোঁ তো মানুহ ছাতিত মানে যাব পৰা নাই আগুৱাই যাব পাৰে আগত ধৰিছে পানী তো এই লাটাই দি পানীটো আহি থাকে মানে অলপ অলপকৈ তো সেই পানীত ভিতৰৰ মন্দিৰৰ পৰা সেৱা কৰি আহিলোঁ আৰু ওপৰৰ পৰাও আহিলোঁ তো এতিয়া আমি অলপ এতিয়া জিৰাই কিনে আৰু যাই আৰু ঘৰৰ ফালে যাওঁ তো আৰু গাইছ সিফালে চাব পাৰে তো শিৱলিংগত ধুনীয়াকৈ চাকি দিয়া আছে তো দেখিছে আৰু ওপৰত যাই কেনে লাগছে আকৌ মানে গাইছ কি ক'ম ওপৰত মানে ইমান মানুহটো হালত খাৰাপ হৈ গৈছে একদম পুৰা তোৰ ইয়াৰ এক্সপিৰিয়েঞ্চটো কেনা লোহাত কেনে লাগছে লোহাডালত অঁ মানে তাতে ওপৰত জ্বৰ মানে হেৰি কাৰণে চেফটিৰ কাৰণে লোহা দিয়া আছে ধৰি যাব পৰাকৈ তাতে লোহাত মানে এনেকৈ হেঁচা খাইছোঁ মানে আমি গোটেই মাহে এটাৰ পৰা এটাৰ হেঁচা খাইছোঁ তো মানে পিঠি ভাঙিছোঁ আন লাগছে একদম তো এতিয়া ইয়াতে গোটেই বহিছোঁ ৰ'ব বহি আছোঁ ইয়াতে তো আৰু এই দৰকাৰ ইয়াৰ পৰা লাহে লাহে আৰু ওলাঙাৰ তো এইয়ে দেখালোঁ আজি জিংকে বাৰু দেখিছোঁ মানে মানুহ ধুনীয়া আৰু আহি পৰিলোঁ আৰু ইভাগে লাল চাহ লৈছোঁ অলপ অলপ খাই আহোঁ মানুহতে একদম ইভাগে সিমানটো খাই আছে বিস্কুট চাহ আৰু প্ৰতি হালত খাৰাপ হৈ যোৱাৰ কাৰণে তো ষ্টিং এটা কিনি ল'লোঁ তো এইফালে সিমানটো ষ্টিং খাবি না তই কওঁ এনাৰ্জি দিব না খাই ল তই দেখি নাই মানুহ খোৱাটো তই এনাৰ্জি ৰং নলবাৰী কিনি যাব লাগিব না আৰু সিহঁতক শুৱালকুছিয়ে কৈ না কি কয় ভালকৈ গম পোৱা নাই ৰ'ব কিবা কাৰোবাক সুধিব লাগিব আৰু গাইছ যোৱাকালি ৰাতি আৰু ভিডিঅ' কৰি নাথাকিলোঁ তাতে তো বৰষুণো আহিলাক আৰু ঘৰকো আহি গ'লোঁ তো সেইকাৰণে আৰু গা চা মানে দুৰ্বল হৈ গ'লা পাহাৰতো উঠি তো আৰু মানে কিনকৈ কি দেখাব আৰু ভালকৈ দেখাব নোৱাৰিলোঁ আকৌ তো কেতিয়াবা পাৰিলে দিনত যাম যাই কিনে দেখাম তো আপোনালোকক তো ইটাৰ মানে চিম্পুলকৈ মানে কালি ৰাতি জিংকে পাইছোঁ দেখিছোঁ আৰু তো আপোনালোকে ভিডিঅ'টো চাই কেনে পালে বা জনাব কমেণ্ট কৰি কিনে তো মানে কোৱালিটি আকৌ ভালকৈ দেখাব নোৱাৰিলোঁ আন্ধাৰৰ কথা না তো গাইছ এই আছিল ভিডিঅ'টো আজি ইমানেই আছিল তো আৰু মন্দিৰত গ'লোঁ আজি পুৱা মন্দিৰৰ পৰা আহিলোঁ তো ভিডিঅ'টো এতিয়া বৰ্তমান এডিট কৰি আছোঁ তো এডিট কৰি না লাহে লাহে এডিট কৰি কিন্তু ভিডিঅ'টো চাই কেনে লাগিলে কমেণ্ট কৰি জনাব আৰু যদি চেনেলটো নতুনকৈ আহিছে আপুনি চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব আৰু বেল আইকনটো অল প্ৰেছ কৰি দিব আৰু ভিডিঅ'টো লাইক কৰি দিব তো লগ পাম নতুন ভিডিঅ'ত নতুন জেগাত তেতিয়ালৈ বাই বাই